হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মোৰ ক্ষুদ্ৰতম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু থাম্বনেইল চাই হয়তো আপোনালোকে বুজিব পাৰিছে, আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ দৰঙৰ এখন বনভোজস্থলীলৈ, য'ত সঘনাই বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক বনভোজ খাবলৈ আহি থাকে। তো ঠিক আছে, মই এতিয়া আপোনালোকক লৈ গৈ আছোঁ আৰু মাত্ৰ কেইমিনিটমান পিছতে আমি সেই ঠাইখন পাম, য'ত প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ প্ৰায় 50 দিনমান আগৰে পৰাই বহুত মানুহৰ সমাগম হয়। তো বনে ৰহিয়ে হমাৰে সাথ টেন টেন। বন্ধু বান্ধৱীসকল, এতিয়া আমি সেই ঠাইখন পালোঁহি, যাৰ বিষয়ে ইমান পৰা আপোনালোকক অৱগত কৰি আছিলোঁ। এয়া হৈছে দৰং জিলাৰ ঐতিহ্যমণ্ডিত ডাঙৰ পুখুৰী, লখিমপুৰ বৰপুখুৰী। আপোনালোকে আহিব পাৰে ইয়ালৈ। ইয়াৰ কাষতে চাবলগীয়া আৰু কিবা কিবি আছে বাৰু, তাৰ বিষয়ে আপোনালোকক ক'ম। তাৰ বাবে মোৰ এই নতুন চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে ইয়ালৈ আহি আপুনি সকলোবিলাক উপভোগ কৰি যাব পাৰে। আৰু মই নতুন নতুন ভিডিঅ' দি থাকিম বাৰু যি নহওক, কেনে লাগিছে জনাব। এই পুখুৰীটোৰ নিচেই কাষতে কামাখ্যা দেৱালয় মন্দিৰ আছে, গতিকে তালৈও আপোনালোকে যাব পাৰিব। মই তাৰ ওপৰতো ভিডিঅ' বনাম। আৰু কেইবাটাও বহুত ডাঙৰ ডাঙৰ ৰজাদিনীয়া পুখুৰী আছে, ইয়াৰ কাষতে আছে। মোটামুটি ধৰ 1 কিলোমিটাৰ, আধা কিলোমিটাৰমান ইমানমান গ'লে পায় আৰু। বিশেষকৈ ইয়াত আহিলে আপোনালোকে কিন্তু বহুতখিনি ভাল পাব। মই আপোনালোকক কৈছোঁ, কিয় ভাল পাব আপোনালোকে আহিলে গম পাব। ঠিক আছে, আৰু যি নহওক, আজিলৈ মই আপোনালোকৰ বাবে আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে, বাই বাই। টেন টেন। ভিডিঅ'টো কেনে পালে জনাব, কমেণ্ট কৰি জনাব। আপোনালোকৰ সহযোগিতা পালে আৰু ভিডিঅ' বনাই গৈ থাকিম। ধন্যবাদ, বাই বাই।